Hello guys, এয়া মোৰ ষ্টুডেণ্টক আজি মই কাম কৰিব দিছোঁ, প্ৰেক্টিকেল কৰিব দিছোঁ, য'ত মই ইহঁতক ট্ৰেইনিং দি আছিলোঁ। আজি মই সিহঁতৰ ওপৰতে প্ৰেক্টিকেল কৰিব দিছোঁ। বলক চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। হাই গাইজ, গুড মৰ্ণিং। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই গৈ আছোঁ মোৰ বিউটিচিয়ানলৈ, আৰু আজি মোৰ বিউটিচিয়ানত কেনেকুৱা কাম হয় আপোনালোকেও চাব। লগতে ষ্টুডেণ্টবোৰক মই আজি প্ৰেক্টিকেল কৰাম বুলি ভাবিছোঁ। এয়া মই পাৰ্লাৰ আহি পালোঁ, আৰু আহি ষ্টুডেণ্টবোৰে ৰখি আছিলে। আহি মই সিহঁতক ট্ৰেইনিঙত লগাই দিলোঁ, আৰু এতিয়া কিছু সময়ৰ পিছত ইহঁতক মই নিজৰ ওপৰতে প্ৰেক্টিকেল কৰিবলৈ দিম। এতিয়া আনজনে ইজনৰ ওপৰত ট্ৰাই কৰি আছে, থ্ৰেডিঙৰ প্ৰেক্টিছ। গতিকে কিছু সময়ৰ পাছত তেখেতক ডাইৰেক্ট কৰিব দিম। গলৰ হাড়কেইডাল টেপিং। এইফালে মোৰ ষ্টুডেণ্টবোৰক মই বৰ্তমান এতিয়া প্ৰেক্টিকেল কৰিব দিছোঁ, য'ত ষ্টুডেণ্টবোৰৰ ওপৰতে নিজে নিজৰ ওপৰত আনজনে ইজনক এনেকৈ প্ৰেক্টিকেল কৰিব দিছোঁ। আৰু লগতে জনাব বিচাৰোঁ, যদি আপোনালোক কোনোবা ইণ্টাৰেষ্টেড বিউটিচিয়ানত বা শিকিব আগ্ৰহ আছে, তেনেহ'লে আপোনালোকে জইন কৰিব পাৰে। এড্ৰেছটো হৈছে নৰ্থ গুৱাহাটী, গৌৰীপুৰ, ভেটামুখ, তিনিআলি চক। তাতে মোৰ বিউটিচিয়ানখন আছে। যদি আপোনালোকৰ আগ্ৰহ আছে, শিকিবৰ মন আছে, তেনেহ'লে অতি সোনকালে আপোনালোকে আহি তাত জইন কৰিব পাৰে।